হাই মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ খুৰা খুৰী আৰু ককা-আইতাসকল মই শিক্ষাপ্ৰিয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি বহুত দিনৰ মূৰত নতুন ভিডিঅ'লৈ মোৰ ফালৰ পৰা সকলোলৈকে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতো কংসবদ্ধৰ আখৰা চলি আছিলে বৰ আখৰা হৈ গ'ল মই অকণমান ভিডিঅ' কৰি থৈছোঁ যিহেতু যথেষ্ট দীঘল সেইকাৰণে অকণমান ভিডিঅ' কৰি থৈছোঁ মই আপোনালোকক দেখাম বাৰু আমাৰ এতিয়া আজি শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ স্থায়ী ৰাস মঞ্চত অকণমান নাম পাতিছে তালৈকে যাবলৈ ওলালোঁ তাত সেৱা কৰিবগৈ লাগিব তো তেন্তে বলক পালোহি চাকি জ্বলালোঁ এয়া নাম হৈ আছে অকণমান দেখাম বাৰু তাই নাহিলে নি অঁ এয়া হৈছে আমাৰ আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ স্থায়ী ৰাস মঞ্চ কিমান সুন্দৰকৈ সজোৱা আছে চাওকচোন যাবলৈ ওলালোৱে বাৰু মই
চাকি দিলোঁ, চাকি দি এতিয়া ঘৰলৈ যাওঁ। অকণমান নাম চালোঁ, যাওঁ এতিয়া, পিছত লগ পাই আছোঁ। সেৱা কৰিলোঁ, অকণমান নাম চালোঁ। মই অকলেই আহিছিলোঁ ইয়াত সোনকালে হোৱাৰ বাবে। গৈ থাকোঁ তেতিয়াহ'লে এতিয়া। এইপিনে লোকে কথা পাতিছে, সেই মানে কান্দিব চাই হাঁহি হাঁহি কথা পাতিছে। কি আমাৰ ভিগু চাওক দিব লাগে, পুৰা খাব। এয়া বৰা খোৱাৰ অকণমান ভিডিঅ'। ভণ্টি এজনীয়ে ভিডিঅ' কৰি আছিল, সিহঁতে কথা পাতি থাকিলে, সেইবাবে মাতটো লৈ গৈছে। অঁ ঘূৰাই পাব মানে, মই আকৌ নাপাব বুলিছিলোঁ। বেলেগ হৈ থাকিলে মোৰ চকু পানী ওলাইছে অ'। ময়ে কান্দিম এতিয়া, পূৰা বানপানী কৰি দিম। তাৰপিছত আখৰা আজি বানপানীৰ ভিতৰত কৰিব লাগিব। বানপানী হৈ দিব নে আখৰা চলিব, পানী গোটেই বানপানী হৈ দিব। ষ্টেটাছ দিব না। তেন্তে ভিডিঅ'টিত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো তেন্তে আজিলৈ বাই বাই।